বাই বাই। আজি আমি যাম আপোনাৰ বগীবিল দলং নোপোৱাৰ আগতে। আমাৰ অনুপম দা বৰ্তমান ৰেডি আৰু মোৰ ৰেডি। এইবোৰ জাম্পাৰ চাম্পাৰ লৈ মেলি এতিয়া যাম বগীবিলৰ পৰা ক'ত যাম? কাঞ্চনজংঘা যাম। আপোনাৰ জুবিন গাৰ্গে নিজে প্ৰমোশ্যন কৰি থৈ আহিছে অহা ৰিজৰ্ট হয় এখন। বলক তেন্তে ভিডিঅ'টো আৰু অকল আহি পালোহি আমি অকণমান এই আপোনাৰ আৰু সৌখন যে আপোনালোকে দেখি আছে মই দেখাই আছোঁ, এইখন আছে মৰাণ ব্লাইণ্ড স্কুল, যিবোৰ অন্ধ ল'ৰা ছোৱালী ইয়াত পঢ়োৱা হয়। বৰ্তমান অকণমান ভাগৰিলে অকণমান জাষ্ট ৰৈ লৈছোঁ দেই। আমি ব্লগটো আৰম্ভ কৰিম। অকণমান স্কুটিখনৰ ৰেষ্ট দিছোঁ অকণমান। হয় বহি কেনেকুৱা লাগিছে? অলপ মানে টিকাটো বিষাই গ'লগৈ আৰু অলপ মুটিও ল'লোঁ। মানে এতিয়া ভাগৰ লাগিছে অকণমান ৰৈ লাহে দিয়ে যাম আৰু 37 কিলোমিটাৰ আছে আৰু 37 কিলোমিটাৰ আছে বৰ্তমান। ফাইনেলি আমি আহি পালোঁ এই বগীবিল দলং। আপোনালোকে চাই আছে অনুপম দা। ফাইনেলি পালোহি আৰু ন বগীবিল। ধুনীয়া বতাহ মাৰি আছে। ব্ৰহ্মপুত্ৰখন বহুত ধুনীয়াকৈ জিলিকি আছে। বৰ্তমান আমি ইপাৰলৈ নাযাওঁগৈ ন? ইপাৰলৈ নাযাওঁগৈ। আমি এতিয়া কাঞ্চনজংঘা যাম। চবে চাব সেইখনে কাঞ্চনজংঘা দেখি আছে আপোনালোকে। আমি তালৈকে লৈ যাম আপোনালোকক। ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি পালোঁহি কাঞ্চনজংঘা আপোনালোকে দেখিব পাই আছে। মানুহ ইমান এটা যথেষ্ট ভিৰেই। সেইখনে আপোনাৰ বগীবিল দলং। হেল্ল' গাইজ, এতিয়া অৱশেষত পালোঁহি আমি কাঞ্চনজংঘা হিলছ। যথেষ্ট মানুহ ভিৰ দেখিব পাইছে। সেইখনে আপোনাৰ বগীবিল দলং। বগীবিল দলং এখন বগীবিল দলং। বৰ্তমান আমি বগীবিল দলঙৰ ওচৰৰ পৰা আহিলোঁগৈ, ওপৰত থি আহিলোঁগৈ। ভিডিঅ'টো চাই থাকক। তো আমি টিকেটটো কাটিলোঁ ন এতিয়া। পইচাটো খুচুৰাব নি? 100 টকা আছে মোৰ ওচৰত। দি দিয়ে তুমি। তো ফাইনেলি আমি টিকেট কাটি বৰ্তমান এই কাঞ্চনজংঘাত সোমালোহি। আপোনালোকক এয়া টিকেট। বৰ্তমান নাম চাম একো নাই। তাত জেনেৰেল এণ্ট্ৰি 30। বৰ্তমান এইবোৰ ৰেষ্টুৰেণ্ট খানা চানা খাই আছে মানুহে। এখন কাঞ্চনজংঘা ৰেষ্টুৰেণ্টে হয়। আপোনাৰ ষ্টাৰ্ট দি আছে বৰ্তমান পাৱাৰ পৰা লাগিব। এখন জাহাজ, এখন ফেৰী ব্ৰহ্মপুত্ৰ দেখিবলৈ পাই আছে। ইয়াত আছে ধুনীয়াকৈ কাঞ্চনজংঘা। ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে কাঞ্চনজংঘা। ফটো চটো অকণ শ্বুট কৰি লওঁ, তাৰ দেখাই আছোঁ। তো আমি এতিয়া ব্ৰহ্মপুত্ৰ পাৰলৈ গৈ আছোঁ। কি ধুনীয়া ভিউজ। ফেৰীখনৰ গেৰেণ্টি হৈছে এখন ৰেষ্টুৰেণ্ট, কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট ফেৰী। ইয়াত এতিয়া বৰ্তমান পূৰা এডিটিঙৰ ব্যস্ত। আৰু এই মই নাৱত উঠি লৈছোঁ। ইয়াত বৰ্তমান বাম নাও বুলি কয় এখন, পানীত থকা নাও। তো আমি ফটোখন মাৰিলোঁ। বাই এটা দি দিয়া দাদা, বাই বাই। আকৌ আৰু এখন ৰিজৰ্টলৈ যাম আমি এতিয়া। বৰ্তমান এইখনত দেখাবলগীয়া আপোনালোকক দেখালোঁ বস্তু।
যিমানখিনি আছিলে এতিয়া কিনাৰতে আপোনাৰ এখন ৰিজৰ্ট আছে ইয়াত বৰ্তমান বটিং কৰিম আমি এতিয়া ৰাইডিং জেকেট চেকেট পিন্ধি লৈছোঁ ময়ো পিন্ধি লৈছোঁ বৰ্তমান বটিং কৰিম দৌৰা পেডেল মাত ব্যস্ত এই কি কওঁ ক'ব হেণ্ডেল তো বন্ধুসকল পেডেল বটিং কৰি পিনি বহুত যথেষ্টখিনি ভাগৰ অনুভৱ কৰিলোঁ চ' গতিকে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ভিডিঅ' যদি ভাল পালে তেনে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ